ডাঙৰ ঘটনা। মই এটা অটো চালক হয়, তথাপি যে মোৰ ল'ৰাটো মই ইমান আৰামত ৰাখি কিনি যে ইমানখিনি বা শিক্ষা দি বা কোনোবা এটা অনুষ্ঠানত মই কাম কৰাই আছিলোঁ, তেখেতে দেওবাৰ ছুটি পাই কিনি যে ইমানখিনি যে ফাল্টু ল'ৰা বুলি নকওঁ, যিখিনি তাৰ লগৰ বন্ধুৰ লগত কেতিয়াবা মই তাৰ নম্বৰ খুজিলেও কিন্তু তেওঁ নম্বৰ নিদিয়ে। মোৰ লগৰ বন্ধুৰ লগত মই যাবই লাগিব। সেইকাৰণে মই সদায় মানে অসমবাসী ৰাইজক কওঁ যে গৰীব দুখীয়া কোনো কথা নহয়, কোনোবা অটো চালক হ'ব পাৰে, ৰিক্সা চলাব পাৰে, সকলো পিতৃ মাতৃয়ে ভাবে যে মোৰ ল'ৰাটো ভাল হওক। কোনোবা আদা বেপাৰী, ফুটপাথত প্লাষ্টিক বেপাৰী ভাবে মোৰ ল'ৰাটো ভাল হওক, কিন্তু মই ভাল ভাবি আজি মই মোৰ ল'ৰাটোক মই দুখ দিমেই। তাৰমানে কিয় লগত সংগীত পঢ়ি তই নিজে কিয় মৰিলি? এইটো কাকো মই দুখ দিব নোখোজোঁ, মই কাকো দুখ দিব নোখোজোঁ। হয়তো আপোনালোক হ'ব, আপুনি মেডিয়া হ'ব পাৰে, আপোনালোক হ'ব পাৰে, আপোনালোকৰ মোৰ ল'ৰাৰ দৃষ্টি আপুনি গম নাপায়, আপোনালোকে গম নাপায়, কিন্তু মোৰ ল'ৰাক মই দুখ দিম। আজি মোৰ এটাই মোৰ সন্তান আছিল, মা দেউতাকে দুখ দি গুচি গ'ল। এতিয়া 55 বছৰ মোৰ 52 ইয়াৰ্ছ। এতিয়া মোৰ সন্তানৰ মোৰ দুটা ল'ৰা ছোৱালী আছে, কি ধুনীয়াকৈ মই সখী খাম। অসমবাসী ৰাইজে মই এতিয়া আলোচনা কৰিছোঁ যে এনেকুৱা কোনো সংগীৰ লগত দুখ নহয়, নিজৰ ল'ৰাৰ ভুল, নিজৰ সন্তানৰ ভুল, লগত সংগত পৰি গ'লি কিয়? অতিভক্ত চুৰলক্ষণ বুলি আমাৰ হিন্দু ভাষাত এটা ডাঙৰ প্ৰশ্ন আছে, অতিভক্ত চুৰলক্ষণ, যিটো এনি টাইম দুষ্ট মানুহে যিবিলাক ভাল হেৰি দেখায়, তথাপি তই গ'লি কিয়? মই তাক এনি টাইম ফোন কৰি থাকোঁ, তই বাবা নাযাবি দেই, আজি দেওবাৰ। মই বাবা মই নাযাওঁ দে, মই শুই থাকিলে মই শুই থাকি কিনি মই গুচি গ'লোঁ। আহি কিনি মই ডিউটি গ'লোঁ। ডিউটি যোৱাৰ পাছত মোৰ এটা ভাড়া লাগিল, গান্ধীনগৰৰ পৰা মোৰ পাণ্ডু লাগিল। মই ক'লো বাইদেউ মোক 500 টকা ভাড়া লাগিব। 500 টকা মোক দি দিলে। দিয়াৰ পিছত মই গান্ধীনগৰ ভাড়াটো তেতিয়া মোৰ 5:40 মানত মোৰ ইয়াৰ পৰা ফোন গৈছে, আপোনাৰ ল'ৰাটো পানীত পৰি মৰি গ'ল বুলি কৈছে। তেতিয়া মোৰ সেই ভাড়াটো মই লগতে বন্দুক দি কিনি মই ইয়াত আহিলোঁ। এইটো নম্বৰ মোৰ লগতো আছে, 94 এনেকুৱা নম্বৰ আছে। এইটো নম্বৰ চেক কৰিব পাৰি, কোনে ফোন কৰিছে। বহুত ডাঙৰ ঘটনা। মই এটা অটো চালক হয়, তথাপি যে মোৰ ল'ৰাটো মই ইমান আৰামত ৰাখি কিনি যে ইমানখিনি বা শিক্ষা দি বা কোনোবা এটা অনুষ্ঠানত মই কাম কৰাই আছিলোঁ, তেখেতে দেওবাৰ ছুটি পাই কিনি যে ইমানখিনি যে ফাল্টু ল'ৰা বুলি নকওঁ, যিখিনি তাৰ লগৰ বন্ধুৰ লগত কেতিয়াবা মই তাৰ নম্বৰ খুজিলেও কিন্তু তেওঁ নম্বৰ নিদিয়ে। মোৰ লগৰ বন্ধুৰ লগত মই যাবই লাগিব। সেইকাৰণে মই সদায় মানে অসমবাসী ৰাইজক কওঁ যে গৰীব দুখীয়া কোনো কথা নহয়, কোনোবা অটো চালক হ'ব পাৰে, ৰিক্সা চলাব পাৰে, সকলো পিতৃ মাতৃয়ে ভাবে যে মোৰ ল'ৰাটো ভাল হওক। কোনোবা আদা বেপাৰী, ফুটপাথত প্লাষ্টিক বেপাৰী ভাবে মোৰ ল'ৰাটো ভাল হওক, কিন্তু মই ভাল ভাবি আজি মই মোৰ ল'ৰাটোক মই দুখ দিমেই। তাৰমানে কিয় লগত সংগীত পঢ়ি তই নিজে কিয় মৰিলি? এইটো কাকো মই দুখ দিব নোখোজোঁ, মই কাকো দুখ দিব নোখোজোঁ। হয়তো আপোনালোক হ'ব, আপুনি মেডিয়া হ'ব পাৰে, আপোনালোক হ'ব পাৰে, আপোনালোকৰ মোৰ ল'ৰাৰ দৃষ্টি আপুনি গম নাপায়, আপোনালোকে গম নাপায়, কিন্তু মোৰ ল'ৰাক মই দুখ দিম। আজি মোৰ এটাই মোৰ সন্তান আছিল, মা দেউতাকে দুখ দি গুচি গ'ল। এতিয়া 55 বছৰ মোৰ 52 ইয়াৰ্ছ। এতিয়া মোৰ সন্তানৰ মোৰ দুটা ল'ৰা ছোৱালী আছে, কি ধুনীয়াকৈ মই সখী খাম। অসমবাসী ৰাইজে মই এতিয়া আলোচনা কৰিছোঁ যে এনেকুৱা কোনো সংগীৰ লগত দুখ নহয়, নিজৰ ল'ৰাৰ ভুল, নিজৰ সন্তানৰ ভুল, লগত সংগত পৰি গ'লি কিয়? অতিভক্ত চুৰলক্ষণ বুলি আমাৰ হিন্দু ভাষাত এটা ডাঙৰ প্ৰশ্ন আছে, অতিভক্ত চুৰলক্ষণ, যিটো এনি টাইম দুষ্ট মানুহে যিবিলাক ভাল হেৰি দেখায়, তথাপি তই গ'লি কিয়? মই তাক এনি টাইম ফোন কৰি থাকোঁ, তই বাবা নাযাবি দেই, আজি দেওবাৰ। মই বাবা মই নাযাওঁ দে, মই শুই থাকিলে মই শুই থাকি কিনি মই গুচি গ'লোঁ। আহি কিনি মই ডিউটি গ'লোঁ। ডিউটি যোৱাৰ পাছত মোৰ এটা ভাড়া লাগিল, গান্ধীনগৰৰ পৰা মোৰ পাণ্ডু লাগিল। মই ক'লো বাইদেউ মোক 500 টকা ভাড়া লাগিব। 500 টকা মোক দি দিলে। দিয়াৰ পিছত মই গান্ধীনগৰ ভাড়াটো তেতিয়া মোৰ 5:40 মানত মোৰ ইয়াৰ পৰা ফোন গৈছে, আপোনাৰ ল'ৰাটো পানীত পৰি মৰি গ'ল বুলি কৈছে।